কবিতাৰ শিৰোনাম মাথো আন্তিম ঠিকনা বিচাৰি। লেখক ৰাজ আহমেদ, আবৃত্তি আৰ.জে. ৰাজ। সন্ধিয়া চেঁচা বতাহজাকে আজিও তোমাৰ অনুপস্থিতিৰ অনুভৱ কৰালেহি। মই যেন প্ৰেমৰ আতুৰতাত তৃপ্ত হৈ থকা অজান দেহৰ এক পথিক। অকলশৰে সাৰ পাওঁ সকলোৰে মাজত। তেওঁ মিচিকিয়াই হাঁহিলে এটি সপোনত, আৰু অনুসৰণ কৰিলোঁ তেওঁৰ খোজত। আগতে ঘণ্টা ঘণ্টা ধৰি চেটিং কৰোঁ কোনো ধৰণৰ কাৰণ নোহোৱাকৈ, কিন্তু এতিয়া 5 মিনিট সময় চেটিং কৰাৰ বাবে কাৰণ বিচাৰিব লগা হয়। কেতিয়াবা ভাবোঁ তুমিতো মোক ভাল পোৱাই নাছিলা। জীৱনৰ তুলিচা চাৰিত নিজকে জুখি চাওঁ, তোমাৰ ফালেও চাওঁ, কিন্তু ঠিক একেইদৰে। কাৰণ তুমি প্ৰয়োজন অনুসৰিহে ব্যৱহাৰ কৰিছিলা মাথো মোক। সঁচা ভাল পোৱাৰ বিনিময়ত মনত আঘাত পোৱা যায়। এদিন তুমি কান্দিবা, যিদিনা মোৰ সঁচা মৰমে তোমাক আমনি কৰিব। তোমাৰ পৰা দূৰত থাকিও তোমাক মিছ কৰোঁ মই। তোমাৰ বাবে ভগৱানৰ ওচৰত উইচ কৰোঁ মই। মৰুভূমিত মৰীচিকাৰ দৰে বিচাৰিছিলোঁ তোমাক, কিন্তু তুমি লগ নিদিলা। ভাঙি চিঙি চুৰমাৰ হৈ গ'ল হৃদয়খন মোৰ বুকুত। আহা এবাৰ সাৱটি ধৰোঁ তোমাক মোৰ অন্তিম সময়ত। তোমাক মাথো এবাৰ চাব বিচাৰোঁ। এতিয়া মাথো জীৱনটোহে আছে, কিন্তু ঠিকনা নাই। মাথো মোৰ অন্তিম ঠিকনা বিচাৰি তুমি দি থৈ যোৱা বিষাদৰ সাগৰত।